সকলোৱে চায় যে তেওঁ মানে এজন ধনী ব্যক্তি হ'ব বিচাৰে, জীৱনত টকা পইচা ইনকাম কৰিব বিচাৰে, সকলোৱে কিন্তু ধনী হ'ব বিচাৰে। এইটো মানক নেমানক কিন্তু সকলোৱে মনে মনে চায় যে সি ধনী হওক। ধনী মানুহক দেখি সিও জ্বলে যে মই কিয় ইমান ধনী হ'ব নোৱাৰিলোঁ। আপোনাৰ ওচৰে পাঁজৰে যিমান মানুহ আছে আপুনি চাব যে সকলোৱে কিন্তু ধনী হ'ব নোৱাৰে। গুণা বাছাই কৰা কিছুমান মানুহে কেৱল ধনী হ'ব পাৰে, শতকৰা 1% বুলিও ক'ব পাৰি। আপুনি এবাৰ ভাবি চাইছেনে যে এনেকুৱা কি হয় যে ইমান মানুহে ধনী হ'ব বিচাৰে, ইমান মানুহে পৰিশ্ৰম কৰে, তথাপিও সেই মানুহজনে কেৱল ধনী হয়? সেই এজন মানুহে কিয় ধনী হয়? আপুনি এইটো ভাবিছে নেকি? যদি নেভাবিছে তেতিয়াহ'লে মই কি কামত আছোঁ মই ক'ম যে এইটো কি কাৰণে হয়, আৰু তাৰ পিছৰ পৰা আপুনিও ধনী হ'ব পাৰিব যদি মোৰ কথাবিলাক ভালদৰে শুনে। আৰু চেনেলত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি দি যাব। তো কথাটো হ'ল যে তোমাৰ মাইণ্ডে তোমাক মানে থমকাই ৰাখিছে। কেনেকৈ? মাইণ্ডে আকৌ কেনেকৈ ৰাখিছে? মাইণ্ডে এনেকৈ ৰাখিছে যে তুমি কেৱল টকাতেহে ফ'কাছ কৰিছা। যে তুমি ভাবিছা যে এটা বিজনেছ কৰিলে কিমান বছৰ লাগিব তাৰপিছতে টকা পাম। কিন্তু যদি আপুনি দিন মজুৰি বা লেবাৰী কৰে তেতিয়াহ'লে দিন গ'লেই টকা পাব, এইটো ভাবি আপুনি লেবাৰী কৰি আছে। কিন্তু ভাই আপোনাৰ লগতে যদি এজনে বিজনেছ আৰম্ভ কৰিছে, এইবছৰত তেওঁ এটকাও ইনকাম কৰিব নোৱাৰিলে, কিন্তু এবছৰত প্ৰত্যেক দিনে আপুনি 500 টকাকৈ ইনকাম কৰিলে, এবছৰত হ'লগৈ প্ৰায় 1.5 লাখৰ বেছি টকা হ'ব। 1.5 লাখৰ বেছি টকা হ'ল, কিন্তু সি কিন্তু সেই বছৰত এটকাও ইনকাম কৰিব নোৱাৰিল, ওলোটা নিজৰ ঘৰৰ পৰা টকা গ'ল। কিন্তু ওলোটা গ'ল, কিন্তু সি কিন্তু যদি তেওঁৰ মনোবল হেৰুৱাই পেলালেহেঁতেন তেতিয়াহ'লে কিন্তু সি কিন্তু সেই বিজনেছটো ধৰি ৰাখিব নোৱাৰিলেহেঁতেন। এবছৰত সি এটকাও ইনকাম কৰা নাই, তথাপিও সি ঘৰৰ টকাৰে সেই বিজনেছ চলাই আছে। দ্বিতীয় বছৰত যেতিয়া আপুনি 1.5 লক্ষ টকা ইনকাম কৰিলে, কিন্তু সি একেবাৰে 10 লাখ। কেনেকৈ? সি 2 বছৰৰ মেহনত একেলগে পাইছে। আৰু এনেকৈ মানুহ ধনী হয়। আপুনি ভাবে যে মই এই বিজনেছ কৰিব নোৱাৰি, মোৰ ওচৰত টকা নাই। আৰে ভাই, বিজনেছ কৰাৰ কাৰণে বা ভাল টকা ইনকাম কৰাৰ কাৰণে তো টকাৰ প্ৰয়োজন নাই, জাষ্ট মাইণ্ডৰ প্ৰয়োজন। আপুনি দেখক ফ্লিপকাৰ্ট, আমাজন এইবিলাকৰ মালিক কি এইবিলাকৰ দোকান দি বহিছে নেকি? যে দোকানত এই চাৰ্জাৰটো লৈ যাওক, এই মোবাইলটো লৈ যাওক, হেডফোনটো লৈ যাওক, সি কি তাৰ মালিক নেকি? নহয়, সি জাষ্ট কি কৰিছে, নিজৰ মাইণ্ডটো এড কৰিছে আৰু এটা এপ বনাই দিছে, আৰু তাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকশ্যনৰ কাৰণে কিছুমান মানুহ বহাই দিছে যে এই এপৰ পৰা যে যি বস্তু ক্ৰয় কৰা হ'ব তাৰ পৰা কিবা এটা পাৰ্চেণ্টেজ তেওঁ পাব। মালটো কাৰ? দোকানদাৰৰ বা মানে কোম্পানী। কিনি আছে কোনে? আপুনি, আপোনাৰ অঞ্চলৰ মানুহে, আপোনাৰ দেশৰ মানুহে কিনি আছে। লাভ হৈ আছে কাৰ? কোম্পানীৰো হৈ আছে, আপোনাৰ ফায়দা হৈ আছে। কাৰণ আপুনি টকাৰে কিনিছে, আপোনাৰতো ফায়দা হ'বই লাগিব, আৰু কোম্পানীয়ে বনাইছে তাৰতো লাভ হ'বই লাগিব। কিন্তু ইয়াত 3rd% কোন? এমাজন, ফ্লিপকাৰ্টৰ মালিকবিলাক। সিহঁতে কি কৰিছে? জাষ্ট নিজৰ মাইণ্ড কাটি এটা এপ বনাই দিছে, আৰু তাৰ পৰা পাৰ্চেণ্টেজ মানে ইনকামৰ পাৰ্চেণ্টেজ লৈ আছে। তো কেনেকৈ লৈ আছে? যে নিজৰ মাইণ্ডটো খটাইছে। আৰু আমালোকে কি কৰোঁ? নিজৰ শক্তি খটাই কেতিয়াও ডাঙৰ মানুহ হোৱা নাযায়, শক্তি খটাই কেতিয়াও বেছি টকা ইনকাম কৰা নাযায়। কেৱল ব্ৰেণ্ডৰ দ্বাৰাহে ধনী হ'ব পাৰি। আৰু এই কথা যেতিয়া আপুনি বুজিব পাৰিব তেতিয়া আপুনিও ধনী হ'ব পাৰিব। আৰু আপুনি শৰীৰৰ শক্তিৰে নহয়, নিজৰ মাইণ্ডেৰে ভাবক। শক্তিৰ দ্বাৰা মানে সীমিত পৰিমাণৰ কাম কৰিব পাৰি, কিন্তু মাইণ্ডৰ দ্বাৰা অসীমিত। সেইকাৰণে মাইণ্ডেৰে ভাবিবলৈ শিকক, কেৱল শক্তিৰ দ্বাৰা কোনো কাম কৰা নাযায়। নিজৰ মাইণ্ড খটুৱাবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি কিবা এটা কৰিব পাৰিব, জীৱনৰ ডাঙৰ মানুহ হ'ব। তো আজিৰ ভিডিঅ' ইমানতেই সামৰিলোঁ।